স্বাগতম জনাইছোঁ মোৰ আকৌ এটা মানে বেলেগ এটা ভিডিঅ' লৈ আৰু আজি মানে একদম বম দীঘলীয়া যাত্ৰা একদম পুৰা ওলাই লৈছোঁ। দীঘলীয়া যাত্ৰা মানে একদম আৰু চাই থাকক ভিডিঅ'টো নিজৰ নিশ্চয় গম পাব আৰু কি ক'ম চাই থাকক ভিডিঅ'টো শেষৰলৈকে। যাবলৈ হৈ গ'ল আমাৰ এতিয়া বাই বাই। ভালকৈ চাবা ভালকৈ হজি মুখত চাবা আৰু মামা আমাৰ পাইলট মামা চ' যাব লৈছোঁ। চ' বাই বাই ধনচি মোক বাই বাই ধনচি মোক সকলোকে বাই বাই যাম আকৌ আহি আছোঁ কেইদিনমানৰ পিছত। ত' চাই থাকক ভিডিঅ'টো। আমাৰ লেম্বৰগিনি ষ্টাৰ্ট হৈ গ'ল একদম পূৰা লেম্বৰগিনি উঠি পূৰা গৈ আছোঁ চাই থাকক ভিডিঅ'টো। আগত এতিয়া আমাৰ দেৱজিত যাব এইবোৰ চব মায়ে পাতে মানে চব মানে এইবোৰ আমাক বাই বাই দিয়া মানুহ। ত' চাই থাকক ভিডিঅ'টো শেষলৈকে। বোকাত পাবলৈ হৈ গৈছোঁ আমাৰ এতিয়া আমাক বাই বাই দিয়া মানুহ এয়া এটা তাৰপৰা এয়া এটা পইচা ল'বা এইটোতো একদম 100% যাব। আমাৰ এইফালে ড্ৰাইভাৰ লেম্বৰগিনিখনৰ আমাৰ ড্ৰাইভাৰ এইটো মামা আজি পূৰা একদম লেম্বৰগিনি চলাই আছে। বেলেগ ফালে আছে ধ্যান দিলে মানে লেম্বৰগিনি এক্সিডেণ্ট হ'ব পাৰে। क्या सीन है वाह क्या सीन है একদম পূৰা ধ্যান দি চলাই আছে। আমি বোকাত পাই গৈছোঁ আৰু এইখন আমাৰ বোকা ঘাটখন পাব হৈ গৈছোঁ। ত' চাই থাকক ভিডিঅ'টো ক'ত ক'ত যাম কেনেকৈ যাম একদম পূৰা দীঘলীয়া যাত্ৰা বনে ৰহিয়ে মেৰে সাথ। বাই 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 এবেলি মোক বুকুতে ৰাখি এবেলি মোক লুৱাই ঢাকি মনলে উভতি আহে লৰালি। গোলাঘাট আহি পাই গ'লোঁ। গোলাঘাট ত' এতিয়া যাওঁ ফৰকাটিং চাই থাকক ভিডিঅ'টো। আমাৰ খুৰা মানে নিব আহিম কৈছিলে ফৰকাটিঙলৈকে আহে নাই এইটো চাই থাকক ভিডিঅ'টো শেষৰলৈকে। ফাইনেলি ফৰকাটিং জংচন ষ্টেচন পাই গ'লোঁ মানে। ত' একদম চোন চাৰ হৈ আছে মানুহ চোন নাই ইমান পূৰা আমাৰ এই বেগডাল টানি টানি আহোঁতে পূৰা ভাগৰি গৈছোঁ পূৰা। আমাৰ এতিয়া বাজিছে কেইটা 17টা মানে কেইটা হ'ব 13টা 3টা 5টা বাজিলে মানে ইয়াত ৰেলৱে ঘড়ীত 5টা বাজিছে। চ' চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু ফাৰ্ষ্ট টাইম বুলি ক'লেও বেয়া নহয়, আগতে এবাৰ উঠিছিলোঁ একদম বাচ্চা থাকোঁতে, কিন্তু এতিয়া এইবাৰ ফাৰ্ষ্ট টাইম মানে পূৰা বহুত দীঘল লং জাৰ্ণি। চ' চাই থাকক ক'লৈকে যাম ভিডিঅ'টো শেষলৈকে চাই থাকিব। ত' এতিয়ালৈ বাই বাই, লগ পাম অলপ দেৰি। তোৰে মোৰে তেতি ধেমালি উজনিৰে ৰেলখনি বুকুতে চলিছে নামন। ইয়াতে আছোঁ ফৰকাটিঙত। এনেই আমাৰ ট্ৰেইন আছে আপোনাৰ তোমাৰ আমাৰ 10টা বজাত ট্ৰেইন আছে আৰু এতিয়া বাজিছে 6:30। মানে আমি সোনকালে আহিবলগীয়া হ'ল এইটো কাৰণে হ'ল মানে আমাৰ ঘৰ হ'ল বোকাখাটত ন। বোকাখাটৰ পৰা আপোনাৰ গোলাঘাট ইয়ালৈ পাবলৈ অলপ প্ৰব্লেম হয়। আকৌ ৰাতি দিগদাৰো হ'ব পাৰে। আকৌ বেলেগ এক্সট্ৰাকৈ গাড়ী এখন লৈ আনিলেও প্ৰব্লেম নহয় তেনেকৈ মানে গাড়ীখনৰ ভাড়া বেছি ল'ব ন। ত' মানে সেইটো কাৰণে সোনকালে আহি গ'লোঁ পূৰা তাকে চাই আছোঁ এনেই। আৰু এইটো ৰেলৱে ষ্টেচন ফৰকাটিং এইবোৰ যথেষ্টখিনি কিন্তু উন্নতি হ'ল দেই। এনেকৈ আগতে যিমান মানে অলপ ভাল নাছিলে লেতেৰা পেতেৰা আছিলে, কিন্তু এতিয়া জুই মাক ৱেইটিং ৰুমত বহাই মায়ে তাতে আছে, তাৰপৰা মই ইয়াতে এনেই ৱকিং কৰি আছোঁ। চ' একদম ট্ৰেইনত উঠাৰ সময়ত লগ পাম। যদি ভিডিঅ'টো ভাল লাগে মোৰ লাইক কৰি দিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ত' এতিয়া একেবাৰে লগ পাম আপোনালোকক একদম ট্ৰেইনত উঠাই যাম। ত' চাই থাকক ভিডিঅ'টো শেষলৈকে। ত' এতিয়া 8:50 হৈছে, 10টা বাজিবলৈ বহুত বাকী আছে। তাৰপৰা ৰৈ
অলপ বৰিং লাগি গৈছিলে চ' আমুল লচ্চি সৈতে মেক্স চিপছৰ লগত খাই অকলে ইয়াত ঘূৰি ফুৰিছোঁ মা তাতে ৰখি আছে চ' এই ৰখি থকা কাৰবাৰটো একদম পূৰা মানে বহুত বৰিং কাৰবাৰ আৰু কিন্তু উপায় নাই ৰখিবই লাগিব চ' চাই থাকক ভিডিঅ'টো যদি ভাল পায় আৰু আজি ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংকটো দি দিম চবে এবাৰ প্ৰফাইলটো চেক কৰি চাব যদি ভাল লাগে লাইকৰ বটনটো দবাই দিব আৰু ফ'ল' কৰি দিব রে তুমা মোৰ মনতে পৰিছে উজনিৰে ৰেল খনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে ক'ত পাইছোঁ এইটোৱে ভালকৈ জনা নাই এতিয়ালৈকে তো চাই থাকোঁ ব্ৰেকফাষ্ট মাম্মীজি পূৰা খাই আছে টেষ্টি তো চাই অকল ভিডিঅ'টো আমাৰ